তো গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা জানি লওক। তো কথাটো হ'ল কি, আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যে যাৰ এই মেণ্টেলিটি বোলা বস্তুটো মানে অলপো নাই, 100%ৰ 1%ও নাই, 1%ও নাই যাতে। এনেকুৱা কিছুমান মানুহ আছে যি আমাৰ অসমত বসবাস কৰি আছে। বাহিৰৰ কথানো কি ক'ম, আমাৰ এই অসমতেই নৰপিশাচ মাহৰ জন্ম হৈছিল। তো আপোনালোকে নিশ্চয় গম পাইছে, সুমিলা ৰংহংপি নামৰ ছোৱালী এজনী, মাত্ৰ 12 বছৰীয়া ছোৱালী, তাইৰ লগত যিটো ঘটনা ঘটি গৈছে তো সকলোৱে নিশ্চয় গম পাইছে। তো সেই 12 বছৰীয়া ছোৱালীজনীক কেৰাচিন ঢালি জ্বলাই দিয়া হৈছে। তো কেনে আন এটা ঘটনা ঘটি গ'ল তাৰ জীৱনটোৰ লগত, আপোনালোকে নিশ্চয় গম পাইছে সকলোৱে। মোৰ এটাই অনুৰোধ যে এই ঘটনা উচিত তদন্ত হ'ব লাগে আৰু উচিত শাস্তি পাব লাগে, যাতে এনেকুৱা কৰিবলৈ আৰু নেক্সট টাইম সাহস নাপায়। আৰু এটা কথা যে আমাৰ এই ঘটনাটো যিটো ঘটনা হৈ গ'ল মাত্ৰ 12 বছৰীয়া ছোৱালী এজনীৰ লগত, এইটো নিউজ চেনেলত কোনোবাই দেখিছে নেকি? মই দেখিছোঁ মাত্ৰ এবাৰ না দুবাৰ। কিন্তু কৰোণাৰ এটা যদি পেচেণ্ট পায় এখন জিলাত, তো সেই গোটেই দিনটো গোটেই ৰাতিটো সেই কৰোণাৰে খবৰ দি থাকে। কিন্তু এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছতো আমাৰ কালি এইবোৰৰ উচিত বিহিত ব্যৱস্থা ল'ব লাগে। কিমান আৰু হত্যা ধৰ্ষণৰ বলি হ'ব এই নাৰী সমাজ? কেতিয়া সৃষ্টি হ'ব এখন পবিত্ৰ সমাজৰ, য'ত কোনো ধৰ্ষণ হত্যা বোলা কোনো নাথাকে, য'ত থাকে মাত্ৰ শান্তি। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আজি পুনৰ এটা নতুন ভিডিঅ'লৈ। তো আপোনালোকৰ খবৰ কেনাই? তো মোৰতো খবৰ ভালেই আছিল, কিন্তু দেশৰ খবৰে কৈ একদম কৰোণা একদম আৰু মহামাৰীৰ ৰূপ ল'ব ধৰিছে একদম। চাৰিওফালে লকডাউন হোৱা নাই আমাৰ ইয়াতে, কিন্তু বৰ্তমান কাৰফিউ চলি আছে ৰাতি, চলব নোৱাৰি একদম ডগৰি পিটান দিয়ে। তো আৰু কৰোণাৰ মাজত আৰু ক'ত যাব, আৰু ঘৰত আছোঁ। কি দেখা পাব আৰু চেষ্টা কৰিম আজি এটা ডেইলি ভ্লগ হিচাপে চাই থাকোঁ। কৰোণাটো আহি কিনে চব চেছ কৰি দিছে। এতিয়া পৰীক্ষা কথা আছে, কেঞ্চেল হ'লে ভাল আছিল কিবাকে। আপোনালোকৰ মতে কেঞ্চেল হ'ব লাগে না নালাগে ক'বচোন? মই কেঞ্চেল হ'লে ভাল আছিল দিয়ক, তাকে পালোঁ ঐ। আমাৰ ঘৰতে একদম নাই থাকে কৰোণা চব যাই কিনে ৰাস্তা কৰোণা হ'লে আৰু ঘৰত কিমান সোমাই থাকিব, অলপ ৰাস্তাই ফুৰি আছোঁ ৰ'ব। আৰু এতিয়া ক'ত কি খাবা পায় সেইটো মাথা মাৰি, মানে আজি আম খোৱাৰ এটা প্লেন বানি আছোঁ। আমটো ক'ত গাছত আছে, কহাই আছে, তো মাথা মাৰিম আজি। আম খাবাক লাগি যাই আছোঁ বৰ্তমান। এতিয়া ক'ত যাই আছোঁ চাই থাকক বঢ়িয়া কৰি। তো আমি দুটা যাই আছিলোঁ, কিন্তু এটা লং ৰ'ব, এতিয়া ভাল লাগব আৰু চাই থাকব যে কোনে হয় দি। সেই চাহ আম খাব লাগে, আম আম খাব লাগে। আম আমি খাব যাম এতিয়া, আমি আম বিচাৰি যাম, বিচাৰিলে খাব পাম। ওলা এডলা আছে, কিন্তু আমাৰ গাছ বহুত ওপৰত আছে, আম পাৰিবা নোৱাৰি, ভয় লাগি আছে। এনেকৈ আমি গৈ আছোঁ পূৰা আম আনিবলৈ। বাৰীত সোমাই যাম এতিয়া। বৰ্তমান ৰাস্তাইদি খোজকাঢ়ি আছোঁ, তিনিও অলপ যাব লাগিব। বাৰী পাইছোঁ পূৰা, কাষত আছে বাৰী। এতিয়া ভালকৈ ছাগাল কৰোণা আছে, পাতলা হ'ব যা হাতাও। এই বেৰাখান পাৰ হ'ব লাগিব, বৰ্ডাৰ। এই বৰ্ডাৰ পাৰ হোৱাৰ পিছত আমৰ গাছ পাম। আম কিন্তু বহুত ঔষধ আছে, ঔষধ লাগপাতো টান আছে। এতিয়া দৈ ল'ব লাগিব, দৈলে পাৰিব লাগিব। লাঠি আছে কিবা ওপৰত টাকান লাগিব, ভাল একদম ডাঙৰ টাকান লাগিব, মোটা চাই পৰিব। এখন পুৰা বাৰী, যি বস্তু লাগে সেই আছে, যি বিচাৰে কিবা যদি লগা হয় মোটা লাগে আহিব, ডাইৰেক্ট লৈ যাব, ডাইৰেক্ট বাৰী শুনি কিনে আহো বজি থাকিলে ভাত কৰিলা। মই হোৱা কোঠালিত কুন্তলা তোমাৰ ছবি ৰাখিছোঁ। এতে গাইজ হাঁহ পাব বিচাৰিব আহে যদি হাঁহ পাব। চব আছে, কৰ্কটা, নেউল, ভুটুকটিকা, জামল্লা, যি ধৰণৰ যি বস্তু লাগে চব আছে। এডাল কি আছিল লেতুক, দিছ ইজ লেতুক, খাবাৰ হোৱা বৰ্তমান লাগছি, সৰু হৈ আছে, ডাঙৰ হ'ব বুঢ়াত। আৰু মোটামুটি 1 মাহ মান যাব লাগিব, তেতিয়া খাব আহিব লাগিব। তেতিয়া খাব আহি কিনে সোৱাদ লাগিব, বঢ়িয়া লাগিব খাই। আম চাব গ'লোঁ, কিন্তু আম বেছিকৈ নাপালোঁৱে। গাছডাল মস্ত ওখ গাছ,
ইমান লম্বা টাকান চাকান মানে কেইটামান পাৰিলোঁ লম্বা হাংটি নিলে বেছিকৈ পাৰলোঁ হয় হ'ব দিয়ক যি আছে তাকে চলিব এতিয়া চাফা কৰিছোঁ ঢেকীয়া চব আছে ইয়াতে বস্তি ভেজেলাটা লাগে যি চব আছে ভেজেলাটা মানে আদা বাটা আছে বাচনাটো লৈ এই মালটো চব আছে আৰু চৰাটোৰ পাত যি বস্তু লাগে কচু য'তে যি লাগে মানে বিভিন্ন ধৰণৰ বস্তু আছে এতিয়া তুলি আছে বৰ্তমান ঢেকীয়া চকুত চকু পৰিলে হয় মন খেলি মেলি হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নলবেইৰা আপা বা বহুত মজা আছে মানে বাৰীত আৰু কি সোমাইছি উঙিয়া এটা হাৰিব দিছে জংঘলৰ মাজত চবফালে একদম শুকান পাতৰ জংঘল একদম পুৰা একদম আৰে মাজত আছে এইগিলা জেগা ৰাতি আৰু কেনে আন্ধাৰ হ'ব না ভাল লাগে নাপিতলো পাতা পাতা আনটা লগত লৈ থাকে মালটো চৰাটোৰ পাৰ আছে আস্তে আস্তে আগত যদি ভৰিত লাগে নহয় জন্ম শিক্ষা পাই যাব একদম জন্ম শিক্ষা পাই যাব ঘৰতে বাদ লাগিব দীঘলীয়া ৰচনা লিখিছো দীঘলীয়া ৰচনা লিখিছো চকেটলা চৰাটোৰ গাছ তোমাৰ বাদাম পাই না ভৰি থাকিলে গম পায় একডাল আৰু আছে ৰ'ব কি ডাঙৰ ডাঙৰ গাছে চৰাটো দেখাইছো ৰ'ব কি তোমাৰ পাত এইগা বাপৰে পানী ঢালি কিনে কোবাই থাকিব লাগে একদম চুৰটোৰো বেলেগ শাস্তি দিব লাগে চুৰৰ শাস্তি দিও বুদ্ধিটো হ'লে পানী ঢালি কিনে খুটা তাত বান্ধি পুৰা চৰাটোৰ পাতিটো কোবাব লাগে চুৰ কৰিব আহে না নাই দেখা যাব পিছত পাহাৰীয়া গাভৰুৰ ৰূপে সুমেথিৰা মিঠা মিঠা হাঁহিতে মই হলো যে বলিয়া ৰঙা বগা দুগালেৰে দুচকুন বিজু লাটাৰ একদম পাহাৰ উঠি গৈছে ইমান ওপৰ লাগি মানে পাহাৰত কিয় হবা লাটা ইছ ৰাম ইমান লম্বা খাইছা বুট নাকি আম খাব নালাগো এইটো দিছো আম খাব যাম এতিয়া টাকা যাওঁ মাৰিব অনিমেষে সদায় আম খুৱাব ওই জেগা দেখছি আপোনাৰ কথা কেনেকৈ কৈ থাকে আপোনালোকে আমাৰ গাঁৱৰ কিবা ফ্ৰীতে বহান পাইছে নেকি সবাই টাকা যায় ৰস্তু পুৰা চিকা 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 পেলাল মানে এতিয়া বৰ্তমান আম খাম এতিয়া আম পাৰাই আছে ৰ'ব আম খাম এতিয়া আম খোৱাৰ কথা যোৱা আম খাবা মই হোৱা কোঠালিত ক'ত যে এতিয়া আমাৰ সেনেকুৱা লাগিব দুটা আছেতো বুকুৰ মাজতে কুন্তলা প্ৰেমৰ কবিতা লিখিছো তোমাৰে মনৰ কথা ক'লে জানো বুজিবা তোমাক লৈ সপোনৰ কুন্তলা দীঘলীয়া ৰচনা লিখিছো দীঘলীয়া ৰচনা লিখিছো মই দীঘলীয়া ৰচনা লিখিছো দীঘলীয়া ৰচনা লিখিছো মই দীঘলীয়া ৰচনা লিখিছো দীঘলীয়া ৰচনা লিখিছো মই